নিশ্চয় শ্বেয়াৰ কৰিমেই আমিনো কি লওঁ আপোনালোকক দেখাম আৰু এতিয়া আমি কি কৰোঁ ক'ত যাওঁ ক'ত কেনেকৈ বজাৰ কৰোঁ আপোনালোকক দেখাম আপোনালোকে চাব আৰু ব'লক আপোনালোকৰ বিহু কেনেকুৱা বাৰু আমাৰ বিহু কেনেকুৱা ঠিকে হ'ব আৰু আহিছে লাহে লাহে বিহু হয় নাই আমি যাওঁ এতিয়া গৈ আছোঁ কি লওঁ ক'ত সোমাওঁ আপোনালোকক গোটেইখিনি দেখাম আৰু ভিডিঅ'টো আজি ৰাস্তাৰ পৰা স্মাৰ্ট ৰাস্তাতে আহি একদম ষ্টাৰ্ট কৰা হ'ল ঘৰৰ পৰা ষ্টাৰ্ট নকৰিলোঁ এয়া আমি তিনিচুকীয়া পামহি আৰু এতিয়া দেৰিৰ পিছত আহি পালোহি আৰু এতিয়া গাড়ী পাৰ্ক কৰিবলৈ ৰখি পাৰ্কিঙৰ প্লেচ বিচাৰি পোৱা নাই যিহেতু তিনিচুকীয়াত বহুত ভিৰ হয় গম পায় বহুতে তিনিচুকীয়া মানুহে বজাৰ কৰি গৈছে পাৰ্কিং কৰিবলৈ জেগা পালোঁ আৰু আমি এতিয়া যাওঁ কি কৰিব আহিছে বিয়া হৈছিলে যাওঁ কৈছোঁ সেইটো সেইকাৰণে বিয়া হৈছিলে বুলি যে বিয়া হৈছিলে ভালে খাইছিলে চিন্তা কৰিছে আমি চিন দেখাইছিলোঁ যে কি লৈছে ইমান কে লৈছে যে গিফ্টলেছ আকৌ এবাৰ দেখাই দিয়কচোন এইটো কিমান লৈছে মই ল'ম ভণ্টি উঠাই লয় ইউটিউবত এইটো এতিয়া বজাৰ কৰাই নাই এইকেইটা কৈছে অঁ আগতকৈ কিমান বজাৰ কৰিছিলে এই মাৰ লগত আহি আমাৰ এতিয়া বজাৰ একদম কৰা হ'ল বহুত সময় লাগিলে আৰু বহুত ভিৰ তেনেকৈ ভিডিঅ' কৰি থকা নহ'ল বস্তু তেনেকৈ লৈ থাকোঁতে বহুত ভিৰ মানে তিনিচুকীয়াত যিহেতু বহুত মানুহ আহে আৰু আমাৰ বজাৰ কৰা হ'ল আৰু আধা থাকি হ'ল কি ল'লোঁ আপোনালোকক নিশ্চয় দেখাম গিফ্ট গোটেই গিফ্টেই লোৱা হৈছে নিজৰ কাৰণে তেনেকুৱা লোৱা হোৱাই নাই আৰু এখেতেও তেনেকৈ লোৱাই নাই আমি অকল গিফ্ট লোৱাই হ'ল হয় নাই আমি এতিয়া ওলাইছোঁ বস্তুখিনি দোকানতে থৈ আহিছোঁ মানে বহুত হৈ গ'ল আনিব নোৱাৰি আৰু সেইটো কাৰণে দোকানতে কৰি থৈ আহিছোঁ এতিয়া আকৌ দোকানৰ পৰা বস্তুখিনি লওঁগৈ নিশ্চয় দেখাম আপোনালোকক এদিন অন্য এটা ভিডিঅ'ত যে মই কি ল'লোঁ ঠিক আছে এইখিনি বজাৰ আৰু কৰা হ'ল আমাৰ আপোনালোকক নিশ্চয় দেখাম বেলেগ এটা আৰু পিছফালেও আছে চব গিফ্টৰ কাৰণে আৰু ন আমি গৈ আছোঁ আৰু এতিয়া সময়ো যিহেতু বহুত হ'ল সেইটো কাৰণে ভাবিলোঁ কিবা এটা খাই লওঁ আৰু তেনেকৈ ক'ৰবাত সোমোৱা নহ'ল আৰু সেয়া ওচৰতে ৰখি ফাষ্টফুডৰ তাতে কিবা এটা আনিলোঁ আৰু হাজবেণ্ডেও কৰি আছিলে ভিডিঅ' সেয়া ফাষ্টফুডৰ পৰাই কিবা এটা নৰ্মেলকৈ আনিলোঁ আৰু আনি খালোঁহি কিনো খালোঁ দেখুৱাম বাৰু আপোনালোকক পৰা লৈ ল'লোঁ আৰু এইফালে চাওমিন ম'ম' এনেকৈ লৈ লৈছোঁ আমি গাড়ীতে খাইহে গৈছোঁ যিহেতু সময় বহুত শ্বৰ্ট হৈ গৈছে সেইটো কাৰণে তো ঠিক আছে আমি খাই গৈ লওঁ আকৌ লগ পাম তিনিচুকীয়া ফেমাছ জেলেপি নেখালে ক'ত হ'ব হয় নাই তুমি খাই পাইছা নাই আজিলৈকে নাই পোৱা নাই এখন খুৱাই দিয়াচোন খুৱাই দিম ৰ'বা গাড়ীত খোৱা পৰ্ব চলিছে হয়নে কেলৈ খাইছা মই নেপালে তাত ন নেপালোঁ সময় আৰু এই ভিডিঅ'টো ইমানতে আছিলে যিহেতু সকলোবোৰ দেখুৱাই থকা সহজ নহয় আৰু সকলোবোৰ দেখুৱাব মই নোৱাৰিলোঁ যিহেতু ফোনটো যদি হাতত লৈ থাকি ভিডিঅ' কৰি থাকোঁ দেন ফোনটো হেৰাই যোৱা চান্স থাকে আৰু মোৰ হাতত মানে অভিয়াছলি মানে মোৰ হাতত ফোনটো ইমান মানে নাথাকে পটককৈ ক'ৰবাত থৈ আহিব হেৰাই যায় বা ক'ৰবাত দোকানতে বস্তু চাই যেনেকৈ মানে থাকি থাকি আহে সেইটো কাৰণে মই সকলোখিনি ভিডিঅ' মই কৰিব নোৱাৰিলোঁ বজাৰ চজাৰ কৰা কি ল'লোঁ সেইখিনিও মই ভালকৈ দেখুৱাব নোৱাৰিলোঁ চিম্পলকৈ আৰু যিহেতু এইবাৰ ফাৰ্ষ্ট বিয়া প্ৰথম বছৰৰ মানে
মান দিব লাগে চ' সেইখিনি বহুত বস্তু বহুত বজাৰ কৰিবলগীয়া থাকিলে বহুতখিনি বজাৰ কৰিলোঁ মেলিলোঁ আৰু সেইফালে সেইখিনি বজাৰ দুটা দেখিছে আৰু আছে তো নেক্সট ভিডিঅ'টোত আপোনালোকক মই দেখাম কি কিনো আনিলোঁ আৰু আধাখিনি বস্তু মই চিলাবলৈ দি দিয়া হ'ল চ' মইনো কি আনিলোঁ কি নাই আনিলোঁ আপোনালোকক ডেফিনেটলি দেখাম নেক্সট ভিডিঅ'টো আৰু এইটো ভিডিঅ' আপোনালোকে যোনসকলে নতুন আহিছে দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আৰু ইমানেই আৰু বিহু সকলোলৈকে ধুনীয়া হৈ ইচ্ছা থাকিলে বিহু সকলোৱে চাগে নতুন নতুন বস্তুখিনি শ্বপিং কৰাত বিজি আৰু মই তেনেকৈ আৰু অলপ চলপ শ্বপিং কৰিবলৈ আছে তো সিমানেই আৰু ভিডিঅ'টো সেইদিনাখনি সমাপ্ত কৰিব নোৱাৰিলোঁ সেইটো কাৰণে আজি বাই বাই গাইজ